নমস্কাৰ মই ৰিয়া কোভিডৰ দ্বিতীয়টো ধৰে সমগ্ৰ ৰাজ্য কঁপাই যোৱাৰ সময়তে অভাৱনীয় পৰিস্থিতি সকলো ফালে বিৰাজ কৰিছে স্বাস্থ্য কেন্দ্ৰসমূহত হাহাকাৰ সৃষ্টি হোৱাৰ সময়তে এতিয়া এছামে জনকল্যাণৰ বাবে নীৰৱে কাম কৰি গৈছে মানুহে মানুহৰ বাবে কাম কৰি যোৱা যোৰহাট ৰেবকান্ত বৰুৱা পাব্লিক হাইস্কুলৰ সংগ্ৰীবৃন্দ 1992 গোটে লোৱা এক প্ৰশংসনীয় পদক্ষেপ এতিয়া সকলোৰে সমাদৰ লাভ কৰিছে এখন এম্বুলেন্স ৰাইজলৈ আগবঢ়াই তেওঁলোক এতিয়া আদৰ্শ হৈ পৰিছে হাজাৰ আমি তেওঁলোকৰ লগত কথা পাতিম এই সন্দৰ্ভত আগবঢ়োৱা আমাৰ এক বিশেষ প্ৰতিবেদন চাও আহক যি সময়ত কোভিড মহামাৰীয়ে সৰ্বত্ৰে তাণ্ডৱ লীলাৰ সৃষ্টি কৰি দেশ জোকাৰি গৈছে দেশত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সময়তে ৰাজ্যৰ এটি বিশেষ বাতৰিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে যোৰহাট ৰেবকান্ত বৰুৱা পাব্লিক স্কুলৰ সংগ্ৰীবৃন্দ 1992 গোটৰ এদল কৰ্মোদ্যমী লোকৰ বিশেষ কিছুমান কৰ্মই সময় সামাজিক দায়বদ্ধতা প্ৰতিপন্ন কৰাৰ দৰে যোৱা 23 এপ্ৰিলত ৰাইজৰ সেৱাতহে আগবঢ়োৱা এম্বুলেন্সৰ বাবে সকলোৰে ওচৰত আদৰ্শ হৈ থিয় দিছে বহুকেইজন প্ৰবাসী অসমীয়াৰ লগতে স্থানীয় সংগীসকলৰ সুহৃতে সংগ্ৰীবৃন্দ 1992 সমাজত কৰা এই ব্যতিক্ৰমী কামবোৰে সমাজত শিকাই গৈছে প্ৰগতিশীল সমাজত প্ৰমূল্যবোধৰ ধাৰণা যোৰহাট ৰেবকান্ত বৰুৱা পাব্লিক হাইস্কুলৰ সংগ্ৰীবৃন্দ 1992 চনৰ আমাৰ সংগীসকল আমাৰ লগত উপস্থিত আছে আমি তেওঁলোকৰ যি প্ৰশংসনীয় পদক্ষেপ সেই সম্পৰ্কে আপোনালোকৰ আগত এক প্ৰতিবেদন আগবঢ়াই আহিছো আমাৰ লগত আছে এয়া উজ্জ্বল বৰাদা আমি তেখেতৰ পৰাই জানিম যে এম্বুলেন্সখনৰ ৰাইজলৈ আপোনালোকে যে যি আগবঢ়ালে সেই আদৰণীয় প্ৰশংসনীয় যি পদক্ষেপ সেই সম্পৰ্কে আমাক কিছু কথা অৱগত কৰক ধন্যবাদ প্ৰথমতে মই আসাম প্লাছৰ যোগেদি সমগ্ৰ অসমবাসীক ধন্যবাদ জনাইছোঁ এইটো কাৰণেই যে আমি যোৱা 23 তাৰিখে যিটো কাৰ্যসূচী লৈছিলোঁ এম্বুলেন্সখন উদ্বোধন কৰা তাৰপিছত বিভিন্ন মাধ্যমত যিধৰণে আমাক এইখিনি দেখি যিখিনি ৰাইজে আমাৰ সমগ্ৰ অসমবাসীয়ে যিটো উৎসাহ যোগাইছে তাৰ দ্বাৰা আমি আৰু অনুপ্ৰাণিত হৈছোঁ কিয়নো ৰাইজৰ যদি সহায় সহযোগ পাওঁ তেতিয়া আমি ভৱিষ্যতে এনেকুৱা আৰু অধিক কাম কৰিব আগবাঢ়ি যাব পাৰিম মই বেছি বিশেষ নকওঁ তাৰমানে কোৱাৰ অভিজ্ঞতা মোৰ আগতে নাই তেনেকৈ কিন্তু এইখিনি মই এটা কথা জানিব বিচাৰিম যে ছ'চিয়েল মিডিয়াত এটা হয়তো যে ভুল ধাৰণা এটা হৈ আছে সকলোৱে যে বিহু সমিতিয়ে চান্দা তুলি এখন তেওঁলোকৰ অনুষ্ঠান বাতিল কৰি সেই পইচাৰে যে ৰাইজলৈ এখন এম্বুলেন্স আগবঢ়োৱা হৈছিলে কিন্তু সেই সম্পৰ্কে আমাৰ সমিতিয়ে তেওঁলোকৰ পৰা স্পষ্টীকৰণ দিছে এই সন্দৰ্ভত আমি কিছু কথা জানিব বিচাৰিম হয় সেইটো আচলতে আমাৰ ফালৰ পৰা ভুল ব্যাখ্যা হোৱা নাছিলে কিন্তু আমাৰ যিটো বিহুৰ আমি 23 আৰু 24 এপ্ৰিলত যিটো কাৰ্যসূচী লৈছিলোঁ প্ৰথম কাৰ্যসূচী আছিল আমাৰ সতীৰ্থ সন্মিলন লগতে এম্বুলেন্স সেৱাটো ৰাইজৰ কাৰণে আগবঢ়োৱা তাৰপিছত বহাগী উৎসৱ কিন্তু কোভিড পৰিস্থিতিৰ বাবে আমি বাকীখিনি কাৰ্যসূচী বাতিল কৰিছিলোঁ আৰু পূৰ্বৰ কাৰ্যসূচী অনুসৰি আমি এম্বুলেন্সখন 23 তাৰিখে ৰাইজৰ কাৰণে আমি উৎসৰ্গা কৰিছিলোঁ নিশ্চয়কৈ আপোনালোকৰ যি প্ৰশংসনীয় পদক্ষেপ এয়া আমাৰ অসমবাসীৰ মৰমসকলে আপোনালোকৰ লগত আছে অনাগত সময়ছোৱাতো আমি বহুত ভাল কাম আপোনালোকৰ গোটৰ যোগেদি আমি আশা কৰিম আৰু বহুত অসমত এনেকুৱা সতীৰ্থ আছে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে যি কিন্তু নীৰৱে তেওঁলোকে কাম কৰি আহিছে কিন্তু এওঁলোকক দেখি চাগে আৰু বহুত আগবাঢ়ি আহিব নিজৰ পঢ়ি যোৱা সেই সোঁৱৰণি বিদ্যালয়খনলৈ হওক মহাবিদ্যালয়খনলৈ হওক সময়ে বহুতো ভাল কাম কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব আমাৰ লগত আছে আমাৰ 1992 চনৰ সংগ্ৰীবৃন্দৰ আন এজন সতীৰ্থ আমাৰ লগত উপস্থিত আছে তেওঁলোকে বহুত ভাল কৰ্মৰ যোগেদি সকলোৰে মৰম আদৰ বুটলিবলৈ সক্ষম হৈছে দাদা আমি আপোনাৰ পৰা জানিম যে আপোনালোকে বিগত সময়ছোৱাত কি কৰ্মৰ জৰিয়তে সমাজ সেৱা কৰি আহিছে মই আপোনালোকৰ জৰিয়তে আসাম প্লাছ আপোনালোকৰ এই সংবাদ মাধ্যমৰ যোগেদি সদৌ অসমবাসী ৰাইজলৈ পলমকৈ হ'লেও ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ আৰু এই কোভিড মহামাৰীৰ যি কালান্তক ৰূপ তাত সাৱধানৰ সজাগতাৰে থাকিবৰ বাবে সকলোলৈ আহ্বান জনাইছোঁ আচলতে আমি এইখিনি কথা ক'বলৈ যোৱা আগতে আমি সংগ্ৰীবৃন্দৰ বিতং এটা তথ্য আপোনালোকক দিব বিচাৰিছোঁ যে আমাৰ 2016 চনত 30 অক্টোবৰ দিনা মুষ্টিমেয় কেইজনমান বন্ধু আমাৰ 6-7জনমান বন্ধু আলোচনাৰ মৰ্মে এটা হোৱাটছআপ গ্ৰুপ গঠন কৰা হৈছিলে নাম দিয়া হৈছিলে সংগ্ৰীবৃন্দ 1992টো আমি দিছিলোঁ আমাৰ 1992 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা সমূহ সতীৰ্থক লৈ পেলাই আমি এই গ্ৰুপটো খোলা হৈছিল সেইকাৰণে সংগ্ৰীবৃন্দ 1992 নামেৰে নামাকৰণ কৰা হৈছিলে পৰৱৰ্তী পৰ্যায়ত আমাৰ বিভিন্ন আলাপ আলোচনা হয় কিন্তু আমি প্ৰায়ে ধনাত্মক দিশত আলোচনা কৰোঁ আমি সমাজৰ কল্যাণমূলক আঁচনিৰ বিষয়ে আমি আলোচনা কৰোঁ কিদৰে আমি নৱপ্ৰজন্মক উৎসাহিত কৰিব পাৰোঁ অনুপ্ৰাণিত কৰিব পাৰোঁ তাৰ বিষয়ে আমাৰ বিতং আলোচনা হয় আৰু আমাৰ কোনো সতীৰ্থই কেতিয়াও ঋণাত্মক চিন্তাধাৰা আগবঢ়া নাই আমি সকলোৱে এটা ধনাত্মক
আৰু যোগাত্মক চিন্তাধাৰা আমি আগবাঢ়ি আহিছোঁ আৰু সেই মৰ্মে আমি বিভিন্ন ধৰণৰ জনকল্যাণমূলক আমি আঁচনি হাতত লৈছোঁ আৰু কাম কাজ কৰি আহিছোঁ। আমাৰ ধৰক আমি বিগত বৰ্ষত 2020 বৰ্ষত আপুনি জানে ক'ভিড মহামাৰী প্ৰথম ঢৌ যি গোটেই বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি হৈছিলে, মানুহ ঘৰৰ পৰা ওলাবলৈ ভয় কৰিছিলে, তেনেকুৱা অৱস্থাতো আমাৰ সংগীবৃন্দ 1992 সদস্যসকলে কিন্তু ঘৰে ঘৰে গৈ সাহায্য দিয়াৰ, বিপদত পৰা লোকসকলক সহায় কৰা, এইখিনি মানসিকতা আমি কাম কৰি আহিছিলোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ যদি কোনো বন্ধুৰ যদি কিবা বিপদ হৈছিলে, আমি সকলো একেলগে মাৰবানি থিয় হৈছিলোঁ এই 1992 সংগীবৃন্দ। আৰু লগে লগে কোনোবা যদি ৰোগত পৰিছিলে, সেই ৰোগৰ চিকিৎসাৰ কাৰণে আমি আগবঢ়াইছোঁ, সেয়া আগবঢ়াই আহিছোঁ। কোনোবা ব্যক্তি যদি আমাৰ সদস্যৰ বাহিৰেও কোনোবা যদি সমাজৰ বেলেগ ব্যক্তি যদি কিবা বিপদত পৰিছে, তাৰ বাবে আমি সংগীবৃন্দ 1992 আমি আগবাঢ়ি আহিছোঁ। আৰু লগতে আপুনি জানে যে বানপানী সমস্যা আমাৰ অসমত এটা নিয়মিত সমস্যা আমাৰ হৈ থাকে। আমি সেই বিগত বৰ্ষ বানপানী সমস্যাৰ দিনতো আমাৰ বিভিন্ন সাহায্য আগবঢ়াইছে সংগীবৃন্দ তৰফৰ পৰা। এইখিনি কাৰ্যসূচী আমি দৈনন্দিন কাৰ্যসূচী হিচাপে আমি কৰি আহিছোঁ। তাৰ পাছত আমাৰ মনত এটা ধাৰণা আহিল যে আমি 1992 চনত যিহেতু আমাৰ যোগাযোগবিলাক নাই হৈছিল, আমাৰ প্ৰৱেশিকা পৰীক্ষা উত্তীৰ্ণ হোৱা প্ৰায় 29 বছৰ হৈ গ'ল। 1992 চনৰ পৰা এতিয়ালৈকে 2021 চনলৈকে এই 29 বছৰ পৰিক্ৰমা পাৰ হোৱাৰ পিছত এই সংগীবৃন্দ আমাৰ সদস্যসকলক 1992 চনৰ সতীৰ্থসকলক একগোট কৰা এটা মানসিকতা আমি চিন্তা চৰ্চা কৰিছিলোঁ। আৰু সেই সতীৰ্থসকলক একগোট কৰি আমি কি ধৰণে সতীৰ্থসকলক লগ হৈ আমি একেলগে কিবা এটা জনকল্যাণমূলক কাম কৰিব পাৰোঁ বা সমাজৰ বাবে কিবা নতুন চিন্তাধাৰা কিবা এটা কৰিব পাৰোঁ নেকি, তাৰ প্ৰয়াস আমি কৰিছিলোঁ। তাৰ পৰিণতিতে সংগীবৃন্দ 1992 আমাৰ এই গোটটোৱে, এই গ্ৰুপটোৱে আমি এটা একাউণ্ট খোলা হ'ল, আমাৰ বেংক একাউণ্ট এটা খোলা হ'ল। আৰু আমি ধৰক পেন কাৰ্ড এপ্লাই কৰিলোঁ। কাৰণ আমি কিহৰ কাৰণে কৰিছোঁ, আমি এইবিলাক এতিয়া দাতব্য সংস্থালৈ আমি পৰিণত কৰিম, এতিয়া আমি ট্ৰাষ্টলৈ পৰিণত কৰিম। এতিয়া আমাৰ ইতিমধ্যে কাম কাজ সম্পূৰ্ণ হৈছে। আৰু তাতে আমি আলোচনা কৰিছিলোঁ যে আমি এই বৰ্ষত সকলো সতীৰ্থ মিলি এখন সতীৰ্থ সন্মিলন আয়োজন কৰিম। আমাৰ দিন থিৰাং কৰা হৈছিলে 23 আৰু 24 তাৰিখ। আৰু আমি সতীৰ্থ সন্মিলনৰ লগতে সংগতি ৰাখি আমি এখন এম্বুলেঞ্চ ৰাইজৰ বাবে মুকলি কৰাৰ কথা আছিলে। আৰু তাৰপিছত আমি এখন বহাগী উৎসৱ উদযাপন কৰাৰ কথা আছিলে। কিন্তু এতিয়া গোটেই ক'ভিডৰ যি পৰিস্থিতি সৃষ্টি হৈছে, যিটো সন্ত্ৰাস চলি আছে এতিয়া গোটেই অসমতে বা ভাৰতবৰ্ষতে, আৰু বহুত মানুহৰ প্ৰাণনাশ হৈছে, আমাৰ খ্যাতনামা শিল্পীও প্ৰাণনাশ হৈছে, যথেষ্ট ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেনেকুৱা অৱস্থাত আমি বিহু পতাটো আমি সিদ্ধান্ত বাতিল কৰিলোঁ। কাৰণ আমি বিহু পাতি ৰাইজক একগোট কৰি পেলাই আমি আকৌ গণসংক্ৰমণ কৰাৰ আমাৰ মানসিকতা নাই। সেইবাবেই আমি গণসংক্ৰমণ ৰোধ কৰাৰ বাবে আমি বিহু বাতিল কৰিবলৈ বাধ্য হ'লোঁ। আৰু বাধ্য হোৱাৰ পিছতে আমি আমাৰ আগত যিটো আমি লৈছিলোঁ, হাতত আমি লৈছিলোঁ, আমি কাৰ্যসূচী আছিলেই, এই এম্বুলেঞ্চখন আমি আগবঢ়োৱা চিন্তা চৰ্চা কৰিলোঁ। আৰু এই এম্বুলেঞ্চখনৰ কাৰণে আমাৰ সতীৰ্থ বন্ধু ডুবাইস্থিত আমাৰ প্ৰবাসী ভাৰতীয় বন্ধু মানস দত্ত, বন্ধু সুমন বৰদলৈ, আমেৰিকাৰ পৰা কৃষ্ণ হাজৰিকা, হিমল বৰুৱা, ছিংগাপুৰৰ পৰা আমাৰ বন্ধু সতীৰ্থ, আৰু অসমৰ বহুতো প্ৰতিষ্ঠিত আমাৰ শুভাকাংক্ষী বন্ধু আছে, সতীৰ্থ আছে, তেওঁলোকে আমাক দান আগবঢ়াইছে। আৰু এই সকলোখিনি দান লৈ আৰু এটা কথা আমি অনুকিয়াই দিব বিচাৰিছোঁ যে অসমৰ এটা প্ৰতিষ্ঠিত কোম্পানী উইণ্ড পাৱাৰ ইনফ্ৰা প্ৰাইভেট লিমিটেড, তাৰ এটা কৰ্মৰত আমাৰ এজন বন্ধু আছে, অনুপ শইকীয়া, আমাৰ লগত বহি আছে। তেওঁৰ সহযোগত তেওঁলোকৰ পৰা আমি 2 লাখ টকা অনুদান হিচাপে পাইছোঁ এই মহৎ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ বাবে। আমি তেখেতলোকক আপোনালোকক যে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতলোকৰ সহায় সহযোগ লৈ সকলো সতীৰ্থ সদস্যৰ সহায় সহযোগৰ পৰিণতিত আমি এই কাৰ্যসূচী সফল ৰূপায়ণ কৰাত সক্ষম হ'লোঁ। আৰু এইখিনি আমাৰ বৰ্তমানৰ পৰিক্ৰমা আছিলে। আমি ভৱিষ্যতে আৰু কিছু কাৰ্যসূচী কৰা আমাৰ থিৰাং কৰিছোঁ। যেনেকৈ ধৰক আপুনি ৰক্তদান শিবিৰ আমি কৰিম এতিয়া, আৰু ভৱিষ্যতে আমি আৰু এখন স্বৰ্গৰথ আমি অনাৰ পৰিকল্পনা কৰিছোঁ। আৰু বিগত উন্মোচনৰ দিনা, আমাৰ এখন এম্বুলেঞ্চৰ উন্মোচনৰ দিনা ৰাজ্যসভাৰ মাননীয় সাংসদ তথা আমাৰ একেই স্কুলৰ প্ৰাক্তন ছাত্ৰ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিছে যে আমাৰ এই কামত প্ৰশংসা কৰি তেখেতে কৈছে যে ভৱিষ্যতে আপোনালোকৰ সকলো সহযোগিতাত আমি সহযোগ কৰিম। আৰু তাৰ পৰিণতে তেখেতে এটা এম্বুলেঞ্চ হাব গঠন কৰা আমাৰ পৰামৰ্শ আগবঢ়াইছে। 10-15খন এম্বুলেঞ্চেৰে কেন্দুগুৰি অঞ্চলত এখন এম্বুলেঞ্চ হাব তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছে। আৰু লগতে আমি যিখন স্বৰ্গৰত আমি ক্ৰয় কৰিম বুলি আমি মনস্থ কৰিছোঁ, সেই স্বৰ্গৰত ক্ৰয় কৰাৰ ক্ষেত্ৰত তেখেতে আমাক সহায় সহযোগ কৰিম বুলি আমাৰ প্ৰতিশ্ৰুতি দিছে। তাৰ বাবে তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু আজি আমাৰ এই মানসিকতা গঢ় লৈ উঠা মূলতে আমাৰ শিক্ষাগুৰুসকল, যিসকল শিক্ষাগুৰুৰ সান্নিধ্যত তেখেতলোকৰ আমি শিক্ষাদানৰ লাভ কৰি পেলাই আমি এজন সুস্থ নাগৰিক হিচাপে আমি অসমৰে হওক বা অসমৰ ৰাইজৰ জনকল্যাণমূলক কাম কাজ কৰিবৰ বাবে আমি আজি সক্ষম হৈছোঁ। সেইসকল শিক্ষাগুৰুক আমি সেৱা জনাইছোঁ, প্ৰণাম জনাইছোঁ, যাৰ মূল্যবোধৰ শিক্ষাত, মূল্যবোধৰ চিন্তাধাৰাৰ
পৰিণতিত আমি আজি সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হৈছোঁ সেই সকলক আমি ধন্যবাদ জনাইছোঁ ধন্যবাদ আচলতে ছ'চিয়েল মিডিয়াত এতিয়া যি সময়ত কোৱা হয় যে ছ'চিয়েল মিডিয়া আমাৰ হেৰি কৰিছে এটা বিপথে পৰিচালিত হৈছে সেই সময়তে বিভিন্ন সমালোচনাৰ সন্মুখীন হোৱাৰ সময়তে এয়া ৰেবকান্ত বৰা পাব্লিক স্কুলৰ 1992 চনৰ সংক্ৰীবৃন্দই কিন্তু এক অভিনৱ কাৰ্যসূচীৰে সকলোৰে আগত প্ৰমাণ কৰি দিলে যে কিদৰে মানৱ সেৱা কৰিব পাৰি কিদৰে সমাজৰ কল্যাণ কৰিব পাৰি আমাৰ লগত অনুপ দা আছে আমি অনুপ দাৰ পৰা জানিম যে অনুপ দা এম্বুলেন্স দিয়াৰ যিটো ধাৰণা সেইটো আপোনালোকে এটা অভিনৱ এটা কোম্পানীৰ প্ৰতিষ্ঠিত কোম্পানীৰ লগত যি হেৰি কৰিছে কথা পাতি পেলাই আগবঢ়ালে সেই সন্দৰ্ভত অকণমান জনাওকচোন হয় আমাৰ মানে কি প্ৰথম আমাৰ উদ্দেশ্যটো আছিলে কি আমাৰ শিক্ষাগুৰুসকলক সম্বৰ্ধনা জনাই আৰু আমি বহুত ল'ৰাক মানে যেতিয়া মেট্ৰিকৰ পিছৰ পৰা বহুতখিনিক আমি লগ পোৱা নাই আৰু সেই তেখেতসকলক লগ পাবৰ কাৰণে এখন সতীৰ্থ সন্মিলন আৰু ছাৰসকলক আমি মানে সম্বৰ্ধনা জনাই সেৱা এটা জনাই মানে 23 তাৰিখৰ বহাগতে আমি এটা অনুষ্ঠান কৰিম আৰু তেতিয়াই আমাৰ যেতিয়া সভা এখন পাতিছিলোঁ তেতিয়া একচুৱেলি গোটেই প্ৰথম কথাটো আৰম্ভণি কৰিলে দিব্যজ্যোতি লিখক দেই তেতিয়া মানে আমি ইমান নতুন এইবোৰ ভবা নাছিলোঁ তেওঁ ক'লে যে আমি পুৰণা হ'লেও এখন টাটা চুমো লৈ আমি এখন এম্বুলেঞ্চ দিব পাৰিলে কেনেকুৱা হয় ৰাইজৰ কাৰণে তেতিয়া আমি চবেই ক'লোঁ এইটো ভাল প্ৰস্তাৱ যেতিয়া পুৰণাকৈ আমি মনত ভাবি থাকিলোঁ তাৰপিছত লাহে লাহে দুখন এখন আমাৰ সভাও হ'ল যেতিয়া আমি বহাগতে অনুষ্ঠানটো কৰিম তেতিয়া আমি লগত ভাবিলোঁ যে বহাগতে যেতিয়া অনুষ্ঠানটো কৰি আমাৰ অনুষ্ঠানটো বিহুটো আমাৰ বৰ ডাঙৰ এটা ইম্পৰ্টেঞ্চ কথা নহয় বিহুটো মানে আমাৰ মেইন প্ৰতিযোগিতাখিনি আমাৰ কণ ল'ৰা ছোৱালীখিনিক মানে এখন প্ৰতিযোগিতা কৰিম আৰু বিহুৰ মেইন উৎস হিচাপে হুঁচৰি যোৱা কৰি আৰু লগতে বিহুটোও কৰিম এম্বুলেঞ্চখন পুৰণাই প্ৰথম আমি ভাবিছোঁ আৰু নহ'লেতো আমাৰ ফাইনেন্সৰ পইচা পাতি কথা থাকে তেতিয়া মই মনতে ভাবিলোঁ যে মই য'ত কৰ্মৰত আমাৰ ছাৰ মানে মেনেজিং ডাইৰেক্টৰ সুৰেশ কুমাৰ আগৰৱালা তেখেতৰ মানে মই জানো তেখেতে মানে এনেকুৱা ধৰি লওক সমাজ সেৱা কিবা কৰিব পালে অলপ ভাল পায় তো সেইকাৰণে মই ছাৰৰ লগত কথাটো আলোচনা কৰিলোঁ তেতিয়া হ'ব আমাৰ ফালৰ পৰা কেনেকৈ কি কৰিব লাগে সুধিলে তেতিয়া যি কয় মই কৰি দিম তেনেকৈ ক'লে আৰু তেতিয়া তেওঁৰ পৰা আমি এটা সেই 2 লাখ টকা যিটো পুঁজি পাবলৈ সক্ষম হ'লোঁ তেতিয়া আমাৰ মনটো পূৰা ডাঠ হৈ গ'ল তেতিয়া আমি ভাবিলোঁ আমি পুৰণা কিয় দিওঁ আমি মিলি চবে নতুন কিবা এখনে কৰোঁ তেনেকৈ চবে আমাৰ নিজৰ মাজৰ পৰা কণ্ট্ৰিবিউট হ'ল আমাৰ ডুবাইত মেইন গোটেই আলোচনা আমাৰ গোটেই মানে গুৰি ধৰোঁতা হৈছে মানস প্ৰতিম দত্ত আৰু সুমন বৰদলৈ তেওঁলোক দুয়োজন যদি ডুবাইতে থাকে কিন্তু মানে তেওঁলোকে আমাক এই গ্ৰুপটোক মানে কেনেকৈ সক্ৰিয় কৰি ৰাখিছে এইটো মানে ভাষাৰে বুজাব নোৱাৰোঁ তো তেতিয়া আমি চবেই আগবাঢ়ি নিজৰ মাজৰ পৰাও কৰিলোঁ আৰু 2 আমাৰ দাদা সদৃশ মানে এই ঋতুৰাজ দা আকৌ ধৰি লওক একদম মানে নিজৰ দাদা আমাৰ মানে 92ত তেখেত হয়তো মেট্ৰিক নহয় 90 নে 90ত কিন্তু মানে এখেত আমাৰ অভিভাৱক আৰু এতিয়া এট প্ৰেজেণ্ট তাৰপিছতে 2 দাদা আমাৰ চিনাকি চবৰ পৰা অলপ কিবা আমাক যেনেকৈ দি লৈ পেলাইনি আমি এইখন কিনি পেলাই ৰাইজৰ মাজত দিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ বহুখিনি কিবা কৰিবলগীয়া আছে কেনেকৈ আগবাঢ়ি যাম কি কৰিম সেইখিনি খোজ দি গৈ আছোঁ ৰাস্তাত কিবা পাম আগবাঢ়ি গৈ থাকিম সেই বুলি ভাবি আমি আগবাঢ়িছোঁ নিশ্চয়কৈ দেখাক দেখি এতিয়া আৰু আগবাঢ়ি আহিব 10জন আপোনালোকৰ মাধ্যমেৰে আমি তাকে কামনা কৰিছোঁ আমাৰ লগত আৰু আছে আমি দৰ্শকসকলক দেখুৱাই আহিছোঁ এয়া ৰেবকান্ত বৰা পাব্লিক হাইস্কুলৰ 1992 বেটছ আৰু এয়া আমাৰ সংগীবৃন্দৰ আমাৰ কেইবাজনো লোক আমাৰ উপস্থিত আছে আমি দাদাৰ পৰা জানিব বিচাৰিম যে 1992 চনত যেতিয়া আপোনালোক বিদ্যালয়ৰ পৰা ওলাই আহিছিলে তেতিয়া কেতিয়াবা ভাবিছিলনে যে সকলোখিনি আকৌ একত্ৰিত হ'ব আৰু একত্ৰিত হৈ সমাজৰ প্ৰতি আপোনালোক দায়বদ্ধ হ'ব আচলতে সংগীবৃন্দ 1992 আমি 92 চনত যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ সকলোবিলাক সতীৰ্থ বিভিন্ন কলেজ ইউনিভাৰ্চিটিলৈ কলেজলৈ গুচি গৈছিলে বিভিন্ন জেগালৈ গুচি গৈছিলে কোনোবাই ইঞ্জিনিয়াৰিঙত এডমিশ্যন ল'লে কোনোবাই কলেজত ল'লে তাৰপিছত আমাৰ যিটো গেপ হৈ গ'ল সেই গেপটো প্ৰায় 2010 চনমানত আমি 2-এজনৰ সতীৰ্থৰ সহযোগত আমি আকৌ মিল হৈছিলে এজন থাকে আমাৰ কলিকতাত নিতুল সেনাপতি বাকী 2জন ডুবাইত থাকে আৰু ভালেকেইজন আমাৰ সতীৰ্থ গুৱাহাটীত থাকে তেওঁলোক প্ৰতিষ্ঠিত সকলো ক্ষেত্ৰতে 1992 চনৰ মেট্ৰিক পাছ কৰা আমাৰ প্ৰত্যেকজন সতীৰ্থ এতিয়া আজিৰ তাৰিখত সমাজৰ একোজন প্ৰতিষ্ঠিত ব্যক্তি হৈ উঠিছে আমি নভবা কথাটো কেতিয়াবা হৈ যায় 2016 চনত আমাৰ এই গ্ৰুপটো খোলা হৈছিলে তাৰ কাৰণে আমি মানস দত্ত আৰু সুমন বৰদলৈক আমি ধন্যবাদ দিব লাগিব তেওঁলোকৰ সহযোগতে এই গ্ৰুপটো খুলিছিলে তাৰপিছত পৰ্যায়ত এই গ্ৰুপটোৰ যোগেদিয়ে আমি সমাজৰ বিভিন্ন স্তৰত বিভিন্ন ধৰণৰ কাৰ্যক্ৰম আমি কৰি আহিছোঁ আৰু এইবাৰ ভাবোঁ এই 2021 চনত এই কাৰ্যক্ৰমটোৱে আমাক এটা গতি দিলে সমাজত এটা চিনাকি দিলে যে 1992 সংগীবৃন্দ 1992 হোৱাটছআপ গ্ৰুপৰ পৰা আহি পেলাই সমাজত চিনাকি হ'লহি আৰু আমাৰ বহুত পৰিকল্পনা আছে
এইখিনি এতিয়া মই আপোনালোকক পৰিকল্পনাখিনি ক'ব নোৱাৰোঁ, কিন্তু আমাৰ এটা অতি শীঘ্ৰেই হ'ব স্বৰ্গৰথখন। সেই পৰিকল্পনাটোৰ কাৰণে আমি লাগি আছোঁ আৰু তাৰ কাৰণে আমি কাম কৰি যাম। নিশ্চয়কৈ, বিশেষকৈ বৰ্তমান যিটো সময় আধুনিকতাৰ মেৰপাকত সকলো খুবেই ব্যস্ত আৰু বিশেষভাৱে আমি ধন্যবাদ জনাব লাগিব আমাৰ প্ৰৱাসী অসমীয়া লোকসকল, যি তেওঁলোকে অসমৰ বাহিৰত থাকিও আমাৰ নিজৰ দেশখনৰ প্ৰতি, নিজৰ থলুৱা আমাৰ জাতিৰ প্ৰতি সকলো দায়বদ্ধ হৈ বিভিন্ন সময়ত বিভিন্ন কাম কৰি আহিছে আৰু সকলোকে একগোট কৰি ৰাখিবলৈ সক্ৰিয়তাৰে তেওঁলোকে সমাজত চিনাকি কৰি হ'বলৈ সক্ষম হৈছে। আমি দাদাৰ পৰা জানিম যে সেই সময়ত কেনেকুৱা আছিলে আৰু এতিয়া কেনেকুৱা পৰিৱৰ্তন দেখিছে। কিছু অকণমান ব্যতিক্ৰম কৰিছোঁ। মইনো কি ক'ম, বিশেষ ক'বলৈ মোৰ নায়েই, মোক সকলোখিনি কথা মোৰ সতীৰ্থখিনিয়ে কৈছেই। সেই সময়ত মানে আমি মেট্ৰিক দিয়াৰ পিছৰ পৰা সকলো বেলেগ বেলেগ হৈ গ'লোঁ। শেষত আহি আকৌ আমাৰ বন্ধুসকলৰ প্ৰচেষ্টাত আজি আকৌ একগোট হৈ ৰাইজৰ কাৰণে এইখিনি কৰিব পাই আমি যথেষ্ট সুখী হৈছোঁ। নিশ্চয়কৈ, কাৰণ যি সময় এটা কথা ক'ব লাগিব যে যি সময়ত আপোনালোকে হয়তো ছ'চিয়েল মিডিয়াৰ এনেকুৱা ধৰণৰ এটা হেৰি হোৱা নাছিলে, ঢৌত উঠি ভাহি ফুৰা নাছিলে, নিশ্চয় সম্পূৰ্ণ এটা বেলেগ এটা পৰিৱেশত আচলতে তেওঁলোক কটাইছিলে। কিন্তু বৰ্তমান যিটো সময়, সেই সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকল ছ'চিয়েল মিডিয়াৰ লগত খুবেই সক্ৰিয়ভাৱে জড়িত হৈ থাকে। গতিকে এওঁলোকে যদি ৰেবকান্ত বৰুৱা পাব্লিক মহাবিদ্যালয়ৰ যদি সংগীবৃন্দ 1992 চনে যদি এতিয়া আকৌ পুনৰ এনেকুৱা এটা প্ৰেক্ষাপটত যদি ইমান এটা ইতিবাচক কামেৰে সমাজলৈ সুফল আগবঢ়াই আদৰ্শ হিচাপে পৰিগণিত হ'ব পাৰে, তেনে ক্ষেত্ৰত আজিৰ ছাত্ৰ ছাত্ৰীয়ে ছ'চিয়েল মিডিয়াৰ লগত সক্ৰিয়তাৰে জড়িত হৈ অনাগত সময়ছোৱাৰ বাবে বহুতো কাম কৰিব পাৰে, সমাজৰ প্ৰতি তেওঁলোক দায়বদ্ধ হ'ব পাৰে। Hello dear, Namaskar. This is Manas Datta, one of the pioneer member of Sanghibindon 1992. Sanghibindon 1992 was founded or created this WhatsApp group on October 30th, 2016. Initially, this was just a WhatsApp group. At that point of time, not many of us had the smartphone from my school. However, at that time, we were only 6 to 7 friends who had the smartphone and WhatsApp. We created this group. This was just for fun, like, we used to share our stories, feelings, happiness, sadness, whatsoever. It is just like in any other WhatsApp group. We had never thought of doing some social service from our friends when we had founded this Sanghibindon 1992. In later years, once the Jio came or some other internet service came, then people had started taking more smartphones. And then the group's tank had been increased up to 15-16 guys, and right now we are about 15-16 core guys over there in Sanghibindon 1992. Things were going right. In 2018, one fine morning, our friend Ujjal Bora, he received a call from one of our friend's wife. And that day, this friend was having some critical issues with his health, and he need to be rushed to Guwahati for emergency health checkup. And he need money, about 15,000 Indian rupees, and he doesn't have money. Ujjal posted a message in the group at around 8 a.m. in the morning, India time, and by 11 a.m. surprisingly, almost about more than 20,000 rupees were collected from the group member itself. It was all voluntary contribution. Somebody was paying, let's say, 500 rupees, and somebody was even paying 5,000 rupees. After that, this news was spread in the locality, and thereafter, at least for our batch, we have started, Ujjal has started getting calls from many other people, like whoever needs some help, whenever. And of course, immediately Ujjal post a message in our group, and we also tried to help as much as we can. And while doing this thing, it was going on that we were still group's tank was only 15-16. Then we thought, okay, we should do something bigger. But how to do that? Then we thought, okay, we should plan for a reunion, Khotitto Sammilon, of our school, Rebekanta Bora Public High School, 1992 batch. For that, we were planning in 2020, but we could not do that because of COVID-19 situation. But when the COVID-19 situation was little eased in Assam, then in January 2021, we had decided to have a Khotitto Sammilon reunion, and we will be organizing that in April, because in April it will be Bihu time. So we thought that we should also go for a Bohagi Utsav along with this Khotitto Sammilon.
সাউণ্ড ইঞ্জিনিয়াৰ দিগন্ত বৰদলৈৰ যোগাযোগত অসমৰ সংগীত জগতৰ কেইবাজনো গায়ক স্বেচ্ছাসেৱক হিচাপে শিল্পীৰ মাননি নোলোৱাকৈ অহাৰ কথা আছিল। কিন্তু সংকটময় পৰিস্থিতিৰ বাবে এই বিহুৰ অনুষ্ঠান বাতিল কৰে সংগীতবৃন্দ 1992। আজিৰ তাৰিখত মানুহে মানুহৰ বাবে চিন্তা কৰি সিঁচৰিতি হৈ থকা লোক একগোট হৈ সমাজৰ হকে কাম কৰা ৰেবকান্ত বৰুৱা পাব্লিক স্কুলৰ সংগীতবৃন্দ 1992ৰ কাম সঁচাকৈয়ে প্ৰশংসনীয়। অনাগত সময়ছোৱাতো গোটটোৱে সক্ৰিয়ভাৱে ৰাইজৰ বাবে বিভিন্ন ক্ষেত্ৰত কাম কৰি যাওক, এয়াই আমাৰ অজস্ৰ শুভকামনা। অতঃপৰে আছাম ফ্লাছৰ এই বিশেষ প্ৰতিবেদনটি উপভোগ কৰাৰ বাবে দৰ্শকসকলক অশেষ ধন্যবাদ সুহৃদয়ৰ। আমাক কেনেদৰে সঁহাৰি আগবঢ়াব আৰু আমি প্ৰতিশ্ৰুতিবদ্ধ যে আপোনালোকৰ মনোৰঞ্জনৰ বাবে লৈ আহিম আমি বিশেষৰো বিশেষ অনুষ্ঠান আছাম ফ্লাছ এক্সপ্ল'ৰ আনটোল্ড এণ্ড আনচিনত।